নমস্কাৰ, ক'ব নোৱাৰা কথাবোৰৰ আন এটা খণ্ডলৈ আমাৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পাঠশালাৰ পৰা লিখি পঠোৱা ৰিংকী ভূঞাৰ এটা কাহিনী। ব'লক আৰম্ভ কৰোঁ। ৰিংকীৰ মানে নিজৰ আইতাকৰ লগত বহুতখিনি এটেচমেণ্ট, বহুতে এটেচমেণ্ট আছিল। দুটা একেলগে খায়, একেলগে শুৱে, একেলগে থাকে নন ষ্টপ। বাট এদিন কি হ'ল, আইতাকৰ কিবা এটা বেমাৰৰ কাৰণে আইতাকে এই পৃথিৱীখন এৰি তাইক যাব লগা হ'ল। আৰু চবতকৈ বেছি কান্দি কান্দি তাই পাগল হৈ গৈছে। তাইক ৰখাব কোনো পৰা নাই, তাই ইমান কান্দিছে। তাইৰ বহুত বেছি এটা এটাচমেণ্ট আছিল আইতাকৰ লগত, বহুতে বেছি। বাট আইতাকৰ যেতিয়া সকাম আৰম্ভ হৈছে, বহুত মানুহ ঘৰত আহিছে, তাই তেতিয়া অলপ পাতলা হৈছে মানুহটো, যিমান যি হ'লেও মানুহ লগ পাইছে, অলপ তাই নৰ্মেল হৈছে মানুহটো তাৰপিছত। বাট তাই আইতাকক তেতিয়া চবতে দেখা হৈছে, চবতে। তাই যদি কিবা কৰি থাকে, তাইক এনেকুৱা ফিল হয় কি তাইক আইতাকে দূৰৰ পৰা চাই ৰখি আছে, দূৰৰ পৰা চাই আছে তাইক। তাই যদি পঢ়ি থাকে, তাই এনেকুৱা ফিল হয় কি তাইক আইতাকে দূৰৰ পৰা চাই আছে। আৰু যোনটো অস্থি ঘৰত আছিল, এদিন এনেকুৱা হৈছে অস্থিটোৰ লগত, অস্থিটো কি হৈছে, দেউতাকে বহুত জোৰকৈ চিঞৰিব ধৰিছে, মা তই কিয় গলি এনেকৈ চিঞৰি আছে। মাকে দেউতাকে বহুত জোৰকৈ চিঞৰি আছিল। তো পটককৈ কি হৈছে, কিবা এটা বস্তু ইমান জোৰকৈ আহিছে, আহি পিনে তাতে অস্থিটোৰ ওচৰত টিঙৰ বেৰা দিয়া আছিল। এক পাকত গোটেই উৰাই লৈ গুচি গৈছে, আৰু পটককৈ নোহোৱাই গৈছে। সিহঁতৰ গৰু ছাগলী বহুত আছিল, বহুত গৰু ছাগলী আছিল। সিহঁতেও নন ষ্টপ চিঞৰি আছে, কুকুৰটোৱে ভুকি পিনে দৌৰিছে, কিন্তু পটককৈ চবখিনি নোহোৱা গৈছে, চবখিনি পটককৈ নৰ্মেল। তাৰপিছত সিহঁতে গম পাইছে আৰু যে বাপেকে দেউতাকে এনেকৈ চিঞৰাৰ কাৰণে চাগে কিবা এটা দেখা দিছে আইতাকে। তাৰ দুদিন পিছত কাজ চাজ গ'ল, গোটেইখিনি মানুহবোৰো গ'ল। তাই এনে ৰুমত শুই আছিল, যোনখন বেড বিচনা তাই নৰ্মেলি আইতাকৰ লগত শুৱে, এনেই তাতে শুই আছিল। আৰু তাইৰ অলপ টোপনি লগা টাইপ হৈছে, আৰু তাইৰ পটককৈ ফিল হৈছে তাইক কোনোবাই মাথাটো এনেকৈ পিহি আছে। আইতাকে যেনেকৈ তাইক বিচি পিহি শোৱা কোচত থৈ পিনে শুৱাই আছিল। আগতে এনেকুৱা তাই আইতাৰ কোচত শুৱে, আৰু তাতে তাই টোপনি আইতাকে বিচি থাকে, পিহি থাকে। তো তাইৰ এনেকুৱা ফিল হৈছে যে তাইক পিচি কোনোবাই বিচনী দি বিচি আছে, আৰু তাইৰ মাথাটোত পিহি আছে। তেনেকুৱা ফিল হৈছে পটককৈ। আৰু ছাডেনলি তাই চকু মুজি সাৰি পাইছে, কোনো নাই ওচৰত। বাট তাই অলপ গম পাইছে কি হ'ব পাৰে, আইতাই মোক ওচৰত আহিছিল আৰু মোক অলপ টাইমৰ কাৰণে মৰম কৰি গুচি গৈছে। বাৰু তাৰ পিছৰ পৰা একো সিহঁতে ফিল কৰা নাই, এনেকুৱা ঘৰতো একো হোৱা নাই। তাইৰ সেই দুটাই দিশ অলপ পাইছিল আইতাকৰ প্ৰেজেঞ্চ এটা। আইতাকে নিজৰ উপস্থিতি দেখাইছিল যে মই আছোঁ তহঁতৰ লগত, সদায় আছোঁ মই তহঁতৰ লগত। এনেকুৱা ঘটনাটো মই বহুত শুনিছোঁ, আৰু বহুতৰ মুখত শুনিছোঁ, আৰু জানো যে মৰাৰ পিছত পটককৈ এৰি যাব নোৱাৰে ঘৰখন, মানুহটোৱে পটককৈ একদম এৰি যাব নোৱাৰে। যেতিয়া কাজবোৰ শেষ হয়, তাৰ পিছতে কিবা এটা এটেচমেণ্ট এৰি দিয়ে। বা যিমান শুনিছোঁ সেইকেইদিনৰ কাহিনী, মই চবৰে শুনো যে কিবা এটা হ'লেও নিজৰ প্ৰেজেঞ্চ দেখাই আছে, আছোঁ মই তহঁতৰ লগত, মই সদায় আছোঁ তহঁতৰ লগত। বাৰু আহিছোঁ আজিলৈ। আপোনালোকৰ যদি কিবা এনেকুৱা কাহিনী আছে, আপোনালোকে মোৰ ফেচবুক একাউণ্ট বিপাশী দাস আৰু ইনষ্টাগ্ৰাম একাউণ্ট বিপাশী দাস, তাতে দিব পাৰিব। আহিছোঁ।